বান্ধৱীসকল আজি মই আপোনালোকৰ কাৰণে কিছুমান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ আপোনালোকৰ আগন্তুক অসম চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে নিশ্চয় সুবিধা হ'ব আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় বা মোৰ প্ৰশ্নবোৰ ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটি লাইক কৰিব বলক আমি ভিডিঅ'লৈ আগবাঢ়ো প্ৰথম আছে আমাৰ অসমৰ দুখন প্ৰধান নদীৰ নাম কি ইয়াৰ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক 2 নম্বৰ প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি স্থান ক'ত ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি স্থান হৈছে মানস সৰোবৰ মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি স্থান হৈছে মানস সৰোবৰ অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি অসমৰ সৰ্ববৃহৎ জিলাখন হৈছে কাৰ্বি আংলং মনত ৰাখিব অসমৰ সৰ্ববৃহৎ জিলাখন হৈছে কাৰ্বি আংলং এছাড়া অসমৰ মুঠ মাটিকালি কিমান অসমৰ মুঠ মাটিকালি হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ ইয়াৰ পিছত আহিব আমাৰ অসমৰ মুঠ জনসংখ্যা কিমান অসমৰ মুঠ জনসংখ্যা হৈছে ৩৫.৭২ মিলিয়ন অৰ্থাৎ ৩.৫৭ কোটি অসমৰ মুঠ জনসংখ্যা 2023 আমি অসমৰ মুঠ জনসংখ্যা হৈছে ৩৫.৭২ মিলিয়ন অৰ্থাৎ ৩.৫৭ কোটি ইয়াৰ পিছত আহিছে আমাৰ উত্তৰ কাছাৰ জিলাক বৰ্তমান কি নামেৰে জনা যায় উত্তৰ কাছাৰ জিলাক আমি বৰ্তমান কি নামেৰে জনা যায় হেতু হৈছে ডিমা হাছাও মনত ৰাখিব উত্তৰ কাছাৰ জিলাক বৰ্তমান আমি কি বুলি জানো ডিমা হাছাও অসমৰ প্ৰাচীন নাম কি এটা আপোনালোক সকলোৱে জানে তথাপি মই দিছো অসমৰ প্ৰাচীন নাম হৈছে প্ৰাগজ্যোতিষপুৰ ইয়াৰ পিছত আহিব আমাৰ চুকাফাই সৰ্বপ্ৰথমে ক'ত স্থায়ী ৰাজধানী পাতিছিল চুকাফাই সৰ্বপ্ৰথমে ক'ত স্থায়ী ৰাজধানী পাতিছিল সেয়া হৈছে শিৱসাগৰ জিলাৰ চৰাইদেউত শিৱসাগৰ জিলাৰ চৰাইদেউত 1253 খ্ৰীষ্টাব্দত চুকাফাই ৰাজধানী পাতিছিল ইয়াৰ পিছতে স্থায়ীকৈ ৰাজধানী পাতিছিল অসম আন্দোলনৰ সূত্ৰপাত কোন চনত হৈছিল অসম আন্দোলনৰ সূত্ৰপাত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন অসম আন্দোলনৰ সূত্ৰপাত কোন চনত হৈছিল এটা হৈছে 1979 চনত অসম আন্দোলনৰ সূত্ৰপাত হৈছিল মনত ৰাখিব অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল মনত ৰাখিব অসমৰ কোন চনত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল অসমৰ কোন চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল এছা 1979 চনত অসমত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয় স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি আছিল অৰ্থাৎ ভাৰত যেতিয়া স্বাধীন হৈছিল 1947 চনত তাৰ পিছত অসম যেতিয়া ৰাজ্য হিচাপে স্বীকৃতি পায় তেতিয়া অসমৰ প্ৰথম ৰাজ্যপালজন হৈছিল আকবৰ হাইদৰি মনত ৰাখিব স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালজন হৈছে আকবৰ হাইদৰি ঠিক এদৰে ব্ৰিটিছ শাসনকালত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল এটো হৈছে ভাৰত স্বাধীন নোহোৱাৰ আগত তেতিয়া অসমৰ ৰাজ্যপাল কোন আছিল প্ৰথম হেনৰি জোসেফ টুইনাম মনত ৰাখিব ব্ৰিটিছ শাসনকালত অসমৰ প্ৰথম ৰাজ্যপাল আছিল হেনৰি জোসেফ টুইনাম অসমৰ বৰ্তমান জিলা কেইখন মনত ৰাখিব বৰ্তমান অসমৰ জিলা হৈছে 35খন বৰ্তমান অসমৰ জিলা হৈছে 35খন মনত ৰাখিব বৰ্তমান অসমৰ জিলা হৈছে 35খন ইয়াৰ পিছত আছে জিলাখন মই ইয়াত দেখুৱাই দিছো হেতু হৈছে হুজাই বিশ্বনাথ তামুলপুৰ আৰু বজালি হুজাই বিশ্বনাথ তামুলপুৰ বজালি এই দুখন আমাৰ এই চাৰিখন জিলা যেটো 2022 চনৰ ডিসেম্বৰ মাহত অসম চৰকাৰে এই চাৰিখন জিলা মাৰ্চ কৰিছিলে কিন্তু 2023 চনৰ আগষ্ট মাহত এই চাৰিখন জিলা পুনৰ ঘোষণা কৰে গতিকে বৰ্তমান অসমৰ জিলা হৈছে 35খন 2023 চনৰ আগষ্ট মাহত এই চাৰিখন জিলা পুনৰ ঘোষণা কৰে ইয়াত আহিলে বৰ্তমান অসমৰ উপজিলা কেইখন আপোনালোকে নিশ্চয় শুনিছে উপজিলা গঠন কৰিছে অসম চৰকাৰে অসম কেবিনেটে উপজিলা গঠন কৰিছে বৰ্তমান অসমৰ উপজিলা হৈছে 81খন মনত ৰাখিব বৰ্তমান অসমৰ উপজিলা হৈছে 81খন অসমৰ প্ৰথম প্ৰকাশিত সংবাদপত্ৰখনৰ নাম কি
সংবাদপত্ৰখনৰ নাম হৈছে অৰুণোদয়। অসমৰ প্ৰথম প্ৰকাশিত সংবাদপত্ৰখনৰ নাম হৈছে অৰুণোদয়। সম্পাদক আছিলে নাথান ব্ৰাউন। ঠিক এদৰে অসমৰ প্ৰথম প্ৰকাশিত স্বদেশী সংবাদপত্ৰখনৰ নাম কি? মনত ৰাখিব, এইটো স্বদেশী। সেয়া হৈছে অসম বিলাসিনী। সংবাদপত্ৰখনৰ নাম হৈছে অসম বিলাসিনী। ইয়াত আহিব প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া আলোচনীখনৰ নাম হৈছে জোনাকী আৰু সম্পাদক হৈছিল আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা। মনত ৰাখিব। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি আছিল? অৰ্থাৎ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হৈছে ঘৰ জেউতী। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হৈছে ঘৰ জেউতী। ইয়াৰ পিছত আহিব আমাৰ প্ৰথম অসমীয়া ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি? প্ৰথম অসমীয়া ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম হৈছে আছাম ট্ৰিবিউন, যিখন এতিয়াও চলি আছে। গতিকে প্ৰথম অসমীয়া ইংৰাজী দৈনিক বাতৰি কাকতখন হৈছে আছাম ট্ৰিবিউন। ঠিক সেইদৰে প্ৰথম অসমীয়া আৰু ইংৰাজী অভিধানখনৰ লেখকজনৰ নাম কি? প্ৰথম যিখন এংলো আছামিজ ডিক্সনেৰী যিখন বুলি আমি কওঁ, এংলো আছামিজ ডিক্সনেৰী প্ৰথম কোনে লিখিছিলে? মাইলছ ব্ৰনছন। মনত ৰাখিব। প্ৰথম অসমীয়া আৰু ইংৰাজী অভিধান। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম আৰু একমাত্ৰ অসমীয়া লেখিকা আপোনালোকে সকলোৱে জানে, জ্ঞানপীঠ বঁটা লাভ কৰিছিলে মামণি ৰয়ছম গোস্বামী। মনত ৰাখিব। মামণি ৰয়ছম গোস্বামী হৈছে অসমৰ একমাত্ৰ জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া লেখিকা। অসমৰ মুঠ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য কিমান? অসমৰ মুঠ ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ নেশ্যনেল হাইৱে যিটো আমি কওঁ NH, অসমৰ মুঠ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য কিমান? এইটো চাওক 39.438 কিলোমিটাৰ, 3900.438 কিলোমিটাৰ। মনত ৰাখিব। ইয়াৰ পিছত আছিলে আমাৰ অসমৰ মুঠ ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা কিমান? অৰ্থাৎ আমাৰ অসমত টোটেল কিমানটা নেশ্যনেল হাইৱে আছে, ৰাষ্ট্ৰীয় ঘাইপথ আছে? এইটো হৈছে 39টা। মনত ৰাখিব। এতিয়া আমি ভাৰতলৈ যাওঁ। ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হৈছে 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। মনত ৰাখিব। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া আহিব ভাৰতৰ আটাইতকৈ চুটি ঘাইপথটোৰ নাম কি? ভাৰতৰ আটাইতকৈ চুটি ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? সেইটো হৈছে 548 নং ৰাষ্ট্ৰীয় ঘাইপথ। 548 নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে ভাৰতৰ আটাইতকৈ চুটি ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া আমি পুনৰ অসমলৈ আহিছোঁ। অসমৰ জনবহুল জিলাখনৰ নাম কি? অৰ্থাৎ আটাইতকৈ জনসংখ্যা থকা, মানুহ বেছি থকা অসমৰ জিলাখন হৈছে নগাঁও। মনত ৰাখিব। ইয়াত আমি অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম কি? সেইটো হৈছে ডিমা হাছাও, যাক আমি উত্তৰ কাছাৰ জিলা বুলি আগতে জানিছিলোঁ। নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্ট বুলি কৈছিলে। উত্তৰ কাছাৰ জিলাখন বৰ্তমান ডিমা হাছাও, আৰু এই জিলাখনেই হৈছে অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলা বৰ্তমান। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকী হৈছে আনোৱাৰা টাইমুৰ। মনত ৰাখিব। আনোৱাৰা টাইমুৰ হৈছে অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ পিছত আহিছে আমাৰ অসমৰ বৰ্তমান শিক্ষিত হাৰ কিমান? অসমৰ বৰ্তমান শিক্ষিত হাৰ হৈছে 72.19%। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাইছে, আৰু যদি মোৰ উত্তৰকেইটাই যদি প্ৰশ্নকেইটাই যদি আপোনালোকক সহায় কৰে তেনেহ'লে নিশ্চয় মই সুখী হ'ম।